আমি কেইদিনমানৰ আগত অমিতা গছৰ লাগি থকা অমিতা গছৰ উদি বান্ধা ভিডিঅ' এটা দিছিলোঁ আৰু সেই উদি বান্ধা ভিডিঅ'টো চাওক। এটা শিপা চাওক কিমান ধুনীয়া শিপা আহিছে। আজি এতিয়া আমি শিপা আহা এই আমি যিটো উদি মাৰিছিলোঁ, এই গাছডালৰ উদি বান্ধিছিলোঁ, সেই উদিটো আজি আমি ৰুম। ৰুবৰ কাৰণে আচলতে কাটি লৈছোঁ দেই। আৰু যদি এনেকুৱা ভিডিঅ' লাগে উদি বনোৱা ভিডিঅ' কমেণ্ট কৰিবি, তেন্তে মই ভিডিঅ'টো বাৰু দি দিম। আগতে দিয়ে আছে ভিডিঅ'টো চাব পাৰিবি। এয়া চাওঁ এইটো। আৰু ইয়াৰে মই এতিয়া এইটো কাটি দিলোঁ, যিটো আমি গাঁঠি দিছিলোঁ। গাঁঠি দিয়াখিনি কাটি দিব লাগিবতো। এইফালেও আমি এইটো কাটি দিলোঁ। শিপা চাবি বাৰু কিমান ধুনীয়া শিপা আহি গৈছে, মই দেখাম বাৰু। শিপাটো ইফালৰ পৰা দেখা পোৱা হৈ আছে। কোকোনাতেই বান্ধা গৈছিলতো দেই। হৈ আছে শিপা, এইটো শিপা। শিপাটো চাব বাৰু। আমি যে সেয়া উদি বান্ধা বনাইছিলোঁ চাওক। আৰু এনেকুৱা ভিডিঅ'টো মই দিম বাৰু। এতিয়া অলপ আগতে মই উদি বনাও দিম বাৰু। এয়া চাওক কিমান ধুনীয়া শিপা আহি গৈছে। এয়া শিপা এটা ফটো মাৰি থবিচোন। আৰু ইমান ধুনীয়া শিপা আহিছে চাওক বাৰু। আৰু মই এনেকুৱা ভিডিঅ' মই দিয়ে আছে আগত উদি বান্ধা চাবি দে। ইয়াৰ ৰুই দিয়ালত আৰু চাপৰৰ পৰা লগা হ'ব। একটা মাটিত যি বহি থকা অমিতা উদি লগা দেখা পায় কিছুমান। আৰু বাহিৰৰ দেশত সব উদি বান্ধে, কিন্তু আমাৰ অসমতো উদি হয়। এই কথাটো বহুতে নাজানে। এতিয়া চাবি, এইটো মই ইয়াতে দিয়াৰ লগে লগে একে মাটিৰ গুৰৰ পৰা লাগি আছে। এতিয়া এইটো মই আগতে গাঁতটো কৰি থৈছিলোঁ। এইটো বাৰু মই এতিয়া ৰুই দিম। ইয়াত যদি মই এতিয়া ইয়াত ৰুই দিয়া যায়, এইটো চাই এতিয়া মাটি একে মাটিৰ গুৰৰ পৰা মাটিৰ পৰা লাগি আছে। আৰু লাগাতে এইটো পাতটো কাটি সদায় লাগি থকা গছৰ উদি বনাব লাগে, তেতিয়াহ'লে ভাল তাৰমানে। আৰু উদি বনোৱা যদি ভিডিঅ' লাগে তেতিয়া মই আকৌ দিম বাৰু, কথা নাই। ভিডিঅ' আছে, বনাই থৈ দিয়া আছে, দিয়াও আছে। আৰু ভিডিঅ'টো চাই হয়তো উদি বনাব পাৰি, বহুতে উদি বনাব পাৰি। কিন্তু এডাল গছৰ যেতিয়া ঠানি মাৰি যায় বহুত অংশ, সেই অংশকেইটা কাটি পেলাব নালাগে, এনেই উদি বনাব পাৰি। এইটো এতিয়া মাটিৰ পৰা লাগি থকা হ'ল। এতিয়া এইটো মাটিৰ গুৰৰ পৰা এতিয়া এইটো অমিতা লাগি যাব দেই। কিন্তু ইয়াৰ পৰাই লাগি আছোঁ, এতিয়া বৰ্তমান লগা নাই। মই লাগা ঠানিত বান্ধিছোঁতো। এতিয়া এনেকুৱা অমিতাৰ উদি কেনেকৈ মই বনাইছোঁ মই এতিয়া ভিডিঅ'টো দেখাম বাৰু। উদি বনোৱাও দেখাম। এতিয়া বনোৱাটো চাই লওঁ বাৰু। এই গছডালতো অমিতা লাগি আছে। এইটো ঠানি মাৰি আছিলে, এই ঠানিটো মই এনেকৈ কাটি পেলাওঁ। এইটোতো মই এটা উদি বনাওঁ। আৰু উদি বনাবৰ কাৰণে এইটো কক'পিট দেই। এই কক'পিটটো লাগিব। কক'পিট হ'লে মানে পটকৈ উদিটো শিপা আহে। সেনেকৈ কক'পিট দিব লাগে। এতিয়া মই কক'পিট লৈছোঁ। আৰু ইয়াৰে যিটো অংশ, এইটো অংশ চাবি। এই গাঁঠিটো কাষত ল'বি। এই গাঁঠিটো কাষৰ পৰা এইটো ফালি দিবি। ফালি দি এটা কি কৰিবি, এটা শিলা এটা ল'বি দেই। এই শিলাটো কি কৰিবি, ইয়াতে সোমাই দিবি দেই। এইটো শিলাটো এনেকৈ সোমাই দিবি। তেতিয়াহ'লে তাৰমানে ইয়াৰ পৰা শিপাটো আহিব। সেই তাতে যে মই যেনেকৈ ফালি দিছিলোঁ, শিপা আহিছে। আজি ইয়াৰ পৰা শিপা লাগিব। আৰু এইটো ল'বি, এইটো কক'পিটটো। আৰু কক'পিটটো লৈ এটা কাম কৰিবি, ইয়াৰে দুমা চাবি। এইখিনি জেগাত এইখিনি পোৱাকৈ এইটো মই যেনেকৈ দিছিলোঁ এইটো ইয়াতে পাই গ'লনে। আৰু ইয়াতে উদিটো বনাই দিয়ে। কিন্তু শিপাটো আহোঁতে কিমান টাইম লাগিব, কিন্তু টাইম লাগিব। কাৰণ মোৰ এইটো 45 দিনত শিপা আহিছে। সেইকাৰণে কৈছোঁ টাইম লাগিব। আৰু অলপ কৰি চাব পাৰা প্ৰত্যেকৰ, যদি ঘৰৰ এনেকুৱা আছে অমিতা, এনেকৈ গছডালৰে ফালি যাওঁ, এনেকুৱা পোখাৰি যাওঁ কাৰণে কিয় কাটি পেলাব লাগে। মই সেইকাৰণে ইয়াতে উদি বনাইছোঁ। আৰু আগতে মই উদি বনোৱা ভিডিঅ' এটা দিছিলোঁ বাৰু, সেইটোও চাব পাৰা। চাই ল'লোঁ, তাৰ পৰা দেখাওঁ, গম পাবি যে উদি কেনেকৈ বনাব পাৰি। এইটো মই বনাই ল'লোঁ। এইটো এতিয়া হৈ গ'ল। এইটো এতিয়া সোনকালকৈ লাগিব। সেইকাৰণে কিমান পাৰি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিবি, কাৰণ বহুতে এই কথাটো নাজানে অমিতা গছৰ উদি বনোৱা।